কেতিয়াবা এনেকুৱা হয় বন্ধু, সজ্জনৰ সততাৰ ওপৰত প্ৰশ্ন তোলে অসজ্জনে। সাধুজনৰ ওপৰত আঙুলি টোৱাই কথা কয় অসাধুজনে। পৰিশ্ৰম কৰি পৰিশ্ৰান্ত হোৱাজনক অলপ ক্ৰুটিৰ বাবে গৰিহণা দিয়ে বহি বহি সময় কটোৱাজনে। বেভিচাৰীজনে আয়োজন কৰে নৈতিকতাৰ বিষয়ৰ ওপৰত আলোচনা। 10 জনক লৈ ব্যৱসায় কৰাজনৰ ওচৰত লেতুহেতু হৈ নেগুৰ পেলোৱাজনে পাছফালৰ পৰা আঘাত কৰে সংগ্ৰামীজনক। কেতিয়াবা এনেকুৱা হয় বন্ধু, কিন্তু মনত ৰাখা, বেলি সদায় পূবতেই উঠে। মই দেখিছোঁ তোমাৰ উদ্যম, কৰিছোঁ প্ৰত্যক্ষ তোমাৰ সংগ্ৰাম। গাঁওখনৰ প্ৰতি, জাতিটোৰ প্ৰতি তোমাৰ নিভাঁজ ভালপোৱা। অভিযোগ উঠাটো ডাঙৰ কথা নহয়। অভিযুক্ত হৈছিল প্ৰাচীন গ্ৰীচত ছক্ৰেটিছ, অভিযুক্ত হৈছিল গেলিলিঅ'। এতিয়া চোৱা কি লিখা হৈছে ইতিহাসত। অভিযোগৰ কখটি শিলত ঘহনি খাই তুমি নিভাঁজ সোণ হৈ উঠা। প্ৰেৰণা হোৱা তুমি 10 জনৰ। তোমাৰ নাম হওক আন্ধাৰৰ মাজত উজলি জ্বলি থকা এচাটি পোহৰ।